নমস্কাৰ বিন্দাস বিন্তুৰ আন এটা নতুন বিন্দাস ভিডিঅ'লৈ মই বিন্তু বিক্ৰমে আপোনালোকক স্বাগতম জনাইছো। গৰমৰ বন্ধ তো লগৰ কেইজনমানৰ লগত আহিলো লক্ষ্যস্থান ওপৰ অসম মানে উজনি অসম। আহি খানাপাৰা পাই ললো, ৰাতিপুৱা সোনকালে আহিছো, ভোক লাগিছে, গতিকে আমাৰ ভোক লগাৰ আগতে গাড়ীৰ ভোকটো আগতে গুচাই মানে গাড়ীত তেল ভৰাই ল। এয়া খানাপাৰা তেল ভৰাব লৈছো, ইয়াৰ পিছত ফাষ্টেগ লগাম। তাৰে পিছত আজি কিমান শিলিলৈকে যাব পাৰো সেইটো ভগৱানে জানে আৰু আমাৰ গাড়ীখনৰ মানুহে জানে। গতিকে বলক আমাৰ লগত ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এয়া গাড়ীত তেল ভৰাই লওঁ, তাৰে পিছত পত্ৰ গোটেই সবিশেষ আজিৰ এইটো ভিডিঅ' গধূলিলৈকে আমি য'ত থাকো তাতে ভিডিঅ'টো শেষ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। শেষলৈকে চালেই নহ'ব আৰু আমাৰ গাড়ীত ফাষ্টেগ লগাব লাগিব। গতিকে ইয়াৰ ফাষ্টেগ লগাই ল'লোঁ, তাৰপিছতহে আমাৰ যাত্ৰা সুচল হ'ব, কাৰণ পইচা কাটিব, ফাষ্টেগ নলগালে বেছিকৈ কাটিব। গতিকে ফাষ্টেগ লগাই এতিয়া গৈ থাকোঁ। ইয়াতে কাপ চাহো খাই ল'লোঁ। চাহ তাহ খাই ফ্ৰেছ হৈ এতিয়া কাজিৰঙাৰ মাজেৰে আহি আছোঁ। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, দুয়োফালে সেউজীয়া, মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ, আৰু ইয়াত স্পীড লিমিট ধৰাই আছে, সেইকাৰণে আমি লাহে লাহে আহিব লাগিব। আমি বুলি নহয়, এই পথটোৰ মাজেদি যিকোনো বাহনে স্পীড লিমিটটো কণ্ট্ৰল কৰি চলে। আৰু এয়া পাই গ'লোঁ আইলাখ কলিয়াবৰ, মানে কলিয়াবৰ পালোঁ। এতিয়া চাহ খোৱাৰ সময়, আৰু এয়া চাহ পৰঠা খাই ল'লোঁ, খাই লৈ আকৌ আমি পুনৰ যাত্ৰা কৰিম। কলিয়াবৰত নামি অলপমান পেট পূজাটো কৰি ল'লোঁ, তাৰপিছত এতিয়া যাই আছোঁ, যিমান দূৰ পাৰোঁ যাই থাকিম। কাজিৰঙাৰ সেইখিনি পালে বোধহয় ভাত খাম। আৰু এয়া আমাৰ সজাতি দলটো দেখুৱাই লৈছোঁ। এয়া বন্ধু জয়ন্ত মেধি, বিখ্যাত প্ৰেমিক, তাৰপিছত এয়া আমাৰ মিষ্টাৰ দীপন কলিতা, আমাৰ মেনেজমেণ্ট, আৰু এয়া মিষ্টাৰ লুটুমণি নাথ, আমাৰ বিখ্যাত আমাৰ গ্ৰুপৰ মাষ্টাৰ চেফ। গতিকে ইয়াত তেওঁ গাড়ী চলাই আছে বৰ্তমান। তেওঁ চলোৱাটো ভাল, বনোৱাটো ভাল। গতিকে আমি যাই আছো উজনি অসম অভিমুখে। বলক আমাৰ লগত আহি থাকক। আপোনালোকে আমাৰ লগত আহিব নোৱাৰে, গতিকে ভিডিঅ'ৰ মাধ্যমেৰে আমাৰ এই উজনি অসমৰ প্ৰথম দিনাৰ প্ৰথম খণ্ড আপোনালোকে উপভোগ কৰক। আৰু এয়া আমি আহি আছোঁ কাজিৰঙাৰ মাজে মাজে, দুই কাষে এয়া নীলাকৈ আকাশ, তাৰ মাজত শুকুলা ডাৱৰ, দুই কাষে চাহপাত বাগান, আৰু এয়া সেই সৌন্দৰ্য দেখি গাড়ীৰ পৰা নামি দিলোঁ। আৰু এই আপোনালোকৰ বাবে এটা 360 ভিউ দিছোঁ, আপোনালোকে চাই লওক আৰু এনজয় কৰক ভিডিঅ'টো। আৰু যিসকলে কাজিৰঙা আহি পাইছে তেওঁলোকে নিশ্চয় গম পাইছে কাজিৰঙাৰ প্ৰতিটো হাল্লিবৰি বুঢ়িয়াই মন্দিৰ পায়। আমিও মন্দিৰ পোৱাত ইয়াতে সেৱা ভাগি কৰি ল'লোঁ আমি গোটেইকেইজনে। গতিকে আপোনালোকৰ বাবেও সেৱা কৰিলোঁ, ৰাইজৰ কুশল কামনা কৰিছোঁ। আপোনালোকেও যদি কাজিৰঙা আহি পাইছে ইয়াত নামি এইটো মন্দিৰত নামি এপাক সেৱা কৰি যাব। আৰু তাৰপিছত এনেকৈ আহি পাই গ'লোঁ এইখন NR ৰিজৰ্ট হোটেল এণ্ড ৰেষ্টুৰেণ্ট। আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা কাজিৰঙা হৈ এনেকৈ আপাৰ আছাম বা ক'ৰবাত যাব খোজে, তেতিয়াহ'লে এই NR ৰিজৰ্টত ভাত খাই যাব পাৰে, কাৰণ ইয়াৰ আৰু 1 ঘণ্টা 1.5 ঘণ্টা পিছতহে আপোনালোকে খাব পৰা যিকোনো হোটেল পাব। গতিকে ইয়াৰ খাদ্যৰ কোৱালিটি খুব ভাল। এই মন্দিৰটো পাৰ হৈ কিছু দূৰ আহিয়ে এই মন্দিৰটো পায়। গতিকে আমিও তাতে ভাত পানী খাই ল'লোঁ অকণমান, আৰু খাই লৈ এনেকৈ আহি আছোঁ চাহপাত বাগানৰ মাজে মাজে, অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে আমি আহি আছোঁ। গতিকে আপোনালোকেও ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনটো অল কৰি থৈ দিব, যাতে আমাৰ সকলো ভিডিঅ'ৰ ক্ষেত্ৰত আপোনালোক নটিফাই হৈ থাকিব পাৰে। এয়া আমাৰ আপাৰ আছাম ট্ৰিপৰ প্ৰথম দিনাৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভাল পাব নিশ্চয়। আৰু এনেকৈ আহি চাহ খাই ভাত খাই আহি আমি শিৱসাগৰত সোমাই গ'লোঁ। আৰু এয়া শিৱসাগৰ জাঁজি পাৰ হৈ আহিলোঁ অলপ আগতে। এতিয়া আজিৰ শেষ লক্ষ্যস্থান দুলীয়াজানত যাম, তাতে ৰম। গতিকে আৰু তাতে কালি পুৱাৰ আকৌ কাৰ্যসূচী বেলেগ। গতিকে অন্য এটা ভিডিঅ'ত গম পাব। আহি পালোঁ দুলীয়াজান, আৰু আহি এয়া আমাৰ শ্ৰীমতী দাদাৰ ৰুমত। আৰু এয়া গাহৰি বিনা তেলে, মানে গাহৰি তেলেৰে গাহৰি, আৰু এতিয়া খাই লৈ শুই যাম। উজনি অসম ভ্ৰমণৰ এইটো আজি আছিল প্ৰথম এপিছড। গতিকে এইটো ভিডিঅ'ৰ লগত বিদায় মাগিছোঁ। অন্য এটা দ্বিতীয় খণ্ডত পুনৰ লগ পাম। টিল দেন ষ্টে হেল্ডি, ষ্টে বিন্দাছ, জীৱন জিন্দাবাদ।